গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে নিশ্চয় ভালে কুশলে আছে। আমিও ভালে কুশলে আছোঁ। মই চুমিৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। কাম কাজখিনি গোটেই হৈ গ'ল। এতিয়া আহিছোঁ দুপৰীয়া ভাতলৈ, আৰু এতিয়া মাছ বনাম আজি। আৰু মাছ কি জোল বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু তেতিয়াহ'লে একদম চিম্পল হয়, তথাপি ভাবিলোঁ আপোনালোকক শ্বেয়াৰে কৰি দিওঁ, যিহেতুকে বনাওঁৱে। তেতিয়াহ'লে আহক চাই লওঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ, আৰু এইফালে পাকঘৰত মিষ্টাৰ বাবু। তোমাৰ কমপ্লিট হ'লনে পঢ়াটো? কি কৰি কি খাইছা? কালি লাষ্ট এক্সাম হয়, সেইটো কাৰণে পঢ়িব দিছোঁ, আৰু সেইটো হাততে যাম। এয়া মাছখিনি ফ্ৰাই হৈয়ে গ'ল। অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ, আৰু এতিয়া কেৰাহীৰ পৰা নমাম। আৰু এইফালে দিম ইয়াতে পিঁয়াজটো ভালদৰে ভাজি ল'ম। ধুনীয়াকৈ লৰাই চৰাই ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াতে দিম আদা নহৰু পেষ্ট, এইখিনিও ভালদৰে ভাজি ল'ম। আদা নহৰু গোন্ধটো যাব লাগিব, তেতিয়ালৈকে ভাজিব লাগিব। আৰু তাৰপিছত দিম নিমখ হালধি, নিমখটো নিজৰ টেষ্ট অনুযায়ী দিব। তাৰপিছত ইয়াতে দিম জিৰা গুড়ি, আৰু এতিয়া অকণ ধনিয়া গুড়ি দি দিলোঁ, আৰু ভালদৰে লৰাই দিম। তাৰপিছত দিম ইয়াতে মই মিক্সিত গুড়ি কৰি থোৱা কাজুখিনি দি পেলাই ভালদৰে ভাজিব লাগিব। তাৰপিছত দিলোঁ ইয়াতে গোটা ইলাচি আৰু লং, এইটো নিদিলেও হয়, মই দি দিলোঁ। আৰু ইয়াতে অকণমান চচ দিলোঁ, যিহেতুকে মই বিলাহী দিয়া নাই, সেইটো কাৰণে অকণমান চচ দি দিলোঁ। এনেকৈ ভালদৰে ভাজিব দিব লাগিব অকণমান টাইম। মাছৰ জোলটো বহাই দিছোঁ, দি পেলাই মাজে মাজে ইয়াতেও এইবিলাক কাম কৰি আছোঁ, মানে ফেব্ৰিক কৰি আছোঁ। যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখুৱাম, আৰু কৰাখিনিও দেখুৱাম বাৰু, এটা বেলেগ ভিডিঅ' বনাই দিম। আৰু এতিয়া কৰি আছোঁ কাৰণে সেইফালেও লাগি আছোঁ, এইফালে লাগি আছোঁ, এইফালে বহুত কাম আছে, গোটেইবিলাক কৰিব লাগিব, সেইটো কাৰণে চাৰিওফালে লাগি আছোঁ। ব'লক তেতিয়াহ'লে এতিয়া মাছৰ জোলটো চাওঁ কেনেকুৱা হৈছে। এয়া মাছৰ জোল কৰা নাই এতিয়ালৈকে, পানীটো দিয়া নাই, ভজা হৈ গৈছে। এয়া দেখিছেনে, তেল ওলাই আছে, মানে ভজা হৈ গ'ল। আৰু ইয়াতে যিমান পানী লাগে আপোনালোকক দি দিলে হ'ল। মই বেছি জোল নকৰোঁ, সেইটো কাৰণে অকণমান পানী দিম। আৰু অকণমান দি দিম, আৰু অকণমান দি দিলোঁ। আৰু মই এই মিক্সি জাৰটোত যিখিনি কাজু ৰৈ গৈছিল সেইখিনিতে পানী দি পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি হ'বলৈ দিম। আৰু ইয়াতে মাছটোতো পেলাই দিবই লাগিব, নহ'লে আঞ্জাখন টেষ্ট নহ'ব। মাছৰ জোল যিহেতুকে, মাছ দিলেহে মাছৰ জোল যেন লাগিব। মাছটো দি দিলোঁ, এই পিচ থৈ দিলোঁ সুমনৰ কাৰণে। আমি 4জন মানুহৰ কাৰণে 4 পিচেই বনাইছোঁ, বেছি নবনাওঁ, জোখৰে বনাওঁ সদায়। এতিয়া ঢাকনিখন লগাই দিম। উতল আহিছে, ঢাকনিখন গুচাই চালোঁ এবাৰ, আৰু অকণমান থাকিবলৈ দিম। মই এইখিনি গোটাই ৰাখিম, আৰু আপোনালোকক যদি আৰু গোটা লাগে তেতিয়াহ'লে অকণমান ৰ'ব দিব। মই এইখিনি সময়তে গেছ অফ কৰি দিম, যিহেতুকে আমাৰ 4জন মানুহে খাবতো, সেইটো কাৰণে। এইখিনি মোৰ কাজু আৰু মাছৰ জোলটো ৰেডি হৈ গ'ল। আৰু আপোনালোকেও বনাই চাব পাৰে কেনেকুৱা হয়, মোৰ কিন্তু ভালেই লাগে বাৰু। তেতিয়াহ'লে আহক এতিয়া নেক্সট ৰেচিপি এটাত যাওঁ। এতিয়া নেক্সট এটা কেৰাহী বহাই দিলোঁ, আৰু ইয়াতে বনাম নেক্সট এটা আইটেম। বনাম এতিয়া মাছৰ পেটু। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, আজি মই অকল হাতেৰে বনাম। আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন। কেৰাহীটো গৰম হৈ গ'ল পূৰা,
আৰু ইয়াতে তেল দি দিম। পিঁয়াজ আৰু জলকীয়া কাটি থৈ দিছিলোঁ, এইখিনি মই কেৰাহীত দি দিম। আৰু এতিয়া দিম ইয়াতে নিমখ নিজৰ টেষ্ট অনুযায়ী, আৰু হালধিটো দি দিলোঁ। বাকী একো দিব নালাগে, এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া এয়া মাছৰ পেটুখিনি ইয়াতে দি দিম। এইখিনি ধুনীয়াকৈ ভজা হ'ব দিম। এতিয়া এয়া দিছে নহয়, ভজা হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে মই এই ৰাতিৰে ভাত আছিল এইখিনি দি দিম। এতিয়া মাছৰ পেটুটো ৰেডি হৈ গ'ল। আৰু এইফালে মাছৰ জোলটো আকৌ এবাৰ দেখাই দিলোঁ, আৰু পেটু ভাজি। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কালিলৈ আকৌ লগ পাম। বাই বাই।